সদৌ ৰাজনীতিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক দুয়োটাৰ সংস্থাৰ সভাপতি মহোদয় আৰু কেন্দ্ৰীয় জিলা ব্লক কমিটিৰ নেতৃবৰ্গ আৰু সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ বিভিন্ন জিলাৰ পৰা অহা অতিথিবৃন্দ আহ্বান কাৰ্যসূচী ইতিমধ্যে আমাৰ দুজন উপৰোক্ত বক্তাই আপোনালোকক আহ্বান কৰি গৈছে। মই অনুভৱ কৰোঁ তাত ক'বলগীয়া নিশ্চয় নাথাকে, তথাপিও সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে মই আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ আৰু অনাগত দিনত আমি যিবোৰ কাৰ্যসূচী ল'ম আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি যিসমূহ কাৰ্যসূচী ল'ম আশা ৰাখিছোঁ আজিৰ যিখন অভিৱৰ্তন এই অভিৱৰ্তনৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি যিখিনি কথা বা যিখিনি সমস্যাত আমি ভুগি আছোঁ এই সমস্যাখিনি নিশ্চয় আমি সকলো জ্ঞাত। অসমৰ বিভিন্ন সাংবাদিক বুদ্ধিজীৱী শিক্ষাবিদ আইনবিদ আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে আমাৰ মাজত উপস্থিত থাকিব। তেখেতসকলৰ জৰিয়তে যাতে আমাৰ সমস্যাখিনি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰাব পাৰোঁ আমি তাৰেই সংকল্পবদ্ধ হ'ব লাগে আৰু আজিৰ অভিৱৰ্তনৰ জৰিয়তে যাতে আমি অনাগত দিনত আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে আমি যাতে একতাৰ ঐক্য সংহতিৰ মাজেৰে যে আমাৰ শিক্ষাগুৰুসকলে একতাৰ মাজেৰে যাতে আমি যিকোনো কাৰ্যসূচী আমি ল'ব পাৰোঁ তাৰে আহ্বান ৰাখিলোঁ। আমি আমাৰ যিখিনি সমস্যা আমাৰ যি লাঞ্ছিত বঞ্চিত অৱস্থা এই অৱস্থাৰ প্ৰতিফলনৰ জৰিয়তে আমি যাতে আমাৰ প্ৰাপ্যখিনি আদায় কৰিব পাৰোঁ আৰু আজিৰ অভিৱৰ্তনক সকলোৱে যাতে প্ৰথমৰ পৰা শেষলৈকে আমি যাতে শৃংখলাবদ্ধতাৰ মাজেৰে আমি আমাৰ পৰিচয় দাঙি ধৰিব পাৰোঁ আৰু আমাৰ সমস্যাখিনি আমি অসমৰ চুকে কোণে বিভিন্ন মাধ্যমৰ জৰিয়তে আমি যাতে প্ৰতিফলিত কৰি আমাৰ প্ৰাপ্তি আমি ল'ব পাৰোঁ তাৰ কাৰণে সকলোৱে যাতে সঠিকভাৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি যায় আমি এই অভিৱৰ্তনখন সফল কৰিব পাৰোঁ তাৰে আহ্বান ৰাখি মই মোৰ এই 10,000 টকাত আমি চলিব নোৱাৰোঁ। হয় আমাক দৰমহা বঢ়াব লাগিব, ৰেগুলাৰ কৰিব লাগিব। আমাৰ NCT একমতে যেনেকে দিছিলে আমাৰ প্ৰভিন্সিয়েলাইজ আমাৰ টিচাৰ দিব পাৰে, তেওঁতো দিবই নোৱাৰে। আমাক ৰেগুলাৰ কৰিবই লাগিব বাধ্য। আমি আইনৰ লগতো আলোচনা কৰিছোঁ, বিভিন্ন প্ৰক্ৰিয়া আলোচনা কৰি আমি আগুৱাই গৈছোঁ। আমাৰ সিদ্ধান্তখিনি অলপ পিছত অলপ ধৈৰ্য ধৰি আপোনালোকে অলপ সময় থাকিব, সকলোৱে শুনিব। আমি সিদ্ধান্ত যেনেকৈ দিওঁ সেইমতে আমি আগুৱাই যাম। পৰৱৰ্তী কাৰ্যসূচী আমি ঘোষণা কৰিম অলপ পিছতে, সেইমতে অনুৰোধ সকলোকে সকলোৱে অন্ততঃ সহযোগ কৰি আমাৰ আন্দোলনখিনি আগুৱাই লৈ যাম। এইখিনিয়ে মোৰ